এনেকৈ বহি ৰাখি পাৰ কৰে যোৱা তুমি বিচনালৈ যাবা পাৰ্বতা কৰি নাথাকা ওচৰলৈ ভিতৰলৈ যোৱা তুমি তাৰোপৰি আদিত্যৰ ঘৰত যোৱাই কিমান যে ডাঙৰ ধৰণৰ মানুহৰ লগত উঠা বহা কৰিব লাগে অলপো দেৰি হ'বই এনে তুমি নকৰিবা চোৱা নাটকৰ সংঘাত আৰম্ভ হৈছেহে মাত্ৰ এটা কৰুণ পৰিণীতে নাটকৰ জগনিত কৰিব মা লাগি আছে দাদা নাটকৰ আধা লিখা হৈ গৈছে তুমি আজি কি হলো আর জি কব লগা আছে মই কম মানে একো কি কথা মা তাই করিয়া ওই দেখুন বহুত দেরি করে দিগন্ত ওটা মামার ঘরে কই মোক ফোন করিলে অফিসের পিছত মই গলো চাহ দোকান খাই আহিব বিচাৰিছিল কিন্তু দেউতাই ৰাতি ভাত খাই খাইৰ কথা কলে তেতিয়া উপায় নাই এইটো ফোন এটা কৰিব পাৰো মানে মই ফোনটো কৰিছিলো কিন্তু মোৰ ৰিচিভ নকৰিলে দিনটো দেখোন মই ঘৰতে আছো বছৰটো মই শুনা নাপালো তাৰমানে মই মিছা পাতিছো সঁচা মিছাৰ প্ৰশ্ন নহয় কৰি প্ৰশ্ন মই ইমান ৰাতিলৈকে তোমালোক দুইজনী বাহিৰত থকাটো মংগলজনক নহয় কিমান বাৰ কৈছো আগতেও কৈছো মোৰ মাৰ গৰ্ভত আপোনালোকৰ বাবে বৰ হ'লেও কিন্তু মোৰ বাবে নহয়
যাতে অনাটন কৰে কি শিক্ষা কৰে তাই কেনেকৈ কলি নিকন্ত বলো লগতে ইয়াত অজন্তাৰ বিৰুদ্ধে ঘৰখনৰ সকলোকে ডাঙৰ দায়ক পাইছে তই কাক কি কৈছ এবাৰ ভাবি চাইছনে তই পাহৰি গৈছ অজয় যে তোৰ ডাঙৰ ককাই জানো মই ডাঙৰ ককাই কিন্তু বহুতৰ ককাই নহয় অনুৰাগ চুপ থাক নিকন্ত চুপ থাক আৰু এটা কথাও নকবি নহ'লে প্ৰকৃতি স্তব্ধ হৈ যাব স্নেহ মমতাৰ বান্ধোন চিৰজীৱনৰ বাবে নিঃশেষ হৈ যাব অজয় শুনিলি তই ই কিমান অবিবেচকৰ নিচিনা কথা কৈছে বলে দিয়া মা তুমি তো বেয়া পাইছে কিয় মা আরে তার মনত চলে বহুত দিনৰ পৰাই মনত চলি আছে কি আজি মুকলিকৈ কৈ দিছে মই তাৰ বিৰুদ্ধে ঘৰখনৰ সকলোকে লগাইছো মই তাক হিংসা কৰোঁ মই তাৰ বহুতৰ ককাই নহয় অজয় আমি একজনী মাৰ সন্তান নহ'লে কোনোদিনে মই তোক কিন্তু পৰ বুলি ভবা নাছিলো আৰে মই তহঁতক কোনাই চাইলৈ ডাঙৰ দীঘল কৰিছো তোক লৈ হাঁহিছিলো তোক লৈ কান্দিছিলো তোক লৈ খুৱাইছিলো খাইছিলো ভাই বুলি তোক মই বহুত খাবলৈ লৈছিলো মই তহঁতৰ সৰুদাৰ ককাই নহয় মই তহঁতৰ সতীয়া দাদা মই কোৱা নাই ন এই তেওঁহে কৈছে মিছা কৈছে মিছা নাই কোৱা কৈছে এই শেৱালি থাকিবা এক নম্বৰ থাকিবা আপুনি বাৰু কোনজনী শেৱালিৰ কথা ক'লে এই যে ৰাজহুৱা আলিবাটত হয় যে এনেকৈ মনত পৰিছে মই যে কাণ্ড দেখা পাই নহয় পিছু মুখা দিছো প্লিজ মামা আপুনিনো বাৰু ইমান লাজৰ কথা ক'ব লাগেনে লাজৰ কথা তেনেহ'লে হ'ব দে মই আহোঁ কেনে যায় মামা কিয় তেওঁক খবৰটো দিয়ক কোনটো খবৰ কিমানকৈ বুজাব লাগে উকিলৰ দ্বাৰা জেৰা কৰি আছ কেনে মোৰ যে শেৱালিৰ লগত বিয়া এটা হৈছে সেই খবৰটো দিওঁ আহিব দেই বহকচোন মা বহকচোন
কৰোঁ মাতা এজনক শেষ কৰোঁ সেইজনে হ'ল মোৰ মৰমৰ পূজনীয় মামা বয়স হৈছে নহয় বয়স হৈছে না মামা বয়স হৈছে আপুনি খোজকাঢ়ি নপৰিব মামা হাত ভৰি যোনবিলাক কমি আহিছে অকল জোৰহে কমিছেনে বিষ বুজিছ বিষ এই গাঁঠিয়ে গাঁঠিয়ে বিষ একদম খিৰাই খিৰাই এই ৰাতি টোপনি নাহে খোজকাঢ়ি নপৰিব মামা একেবাৰে নপৰিব আপোনাৰ এতিয়া আনন্দ কৰা খবৰ গাড়ী মটৰ উঠি ফুৰক চিটিং অন দা কাৰ এই গাড়ী মটৰ আমাৰ কপালত নাই আপোনাৰ নাই কি হ'ল মোৰতো আছে ক'ত যাব কওক কামাখ্যা মন্দিৰ মদন কামদেৱ অনুৰাধা অনুৰাধা চিনেমা হল তাত চলি আছে কহনা প্যাৰ ইজ এ হাৰ্ট বিটিং বুজিছা মামা তাত চলি আছে কহনা প্যাৰ কহনা প্যাৰ কহনা প্যাৰ চিলেক্টিংটো কৰক সঁচাই কৈছ নে কৰক চিলেক্টিংটো কৰক মোক মানুষ রেডি বল ক'ত যাব কওক না মামা সিলেকশন কৰিব নে মন্দিৰ চন্দিৰলৈ সকলোবোৰ যায় তেনেহ'লে মামা এই চিনেমাকে চাওঁগে মোৰ বাহ মামা বাহ আপোনাৰ গাঠিয়া গাঠিয়া কিন্তু বিষটো হ'ব পাৰে দেই মামা কিন্তু মনৰ যোনটো কিন্তু ঠিকে আছে দেই মামা ব'লা মইতো তোমাকে লগ কৰিব আহিছিলোঁ ময়ো আহিছিলোঁ তুমি কি কাৰণে আহিছা তইনো কেলে আহিছা মইতো অহা যোৱা কৰিয়ে থাকোঁ মই কিন্তু আকৌ সেই নৰেশৰ বিপদৰ খবৰতহে আহোঁ দেই তুমি কিনো কিনে এনজানিং দেখিলা হে মামা কিয় আজি দুদিন আগৰে পৰা তুমি ঘৰত নাই এই থানা তাতো সাধাৰণ ভাবি নহয় এই ডকাইতি চাৰ্জ অনিল সেইবোৰত জড়িত নহয় মোৰ দেউতা এই নহ'লে কিন্তু এই কাৰোবাৰ নাম যদি এবাৰ পুলিচ থানাত হ'ল তাৰপিছত তাৰ 12 বাজিল এই অঞ্চলটোত কিবা এটা ঘটনা ঘটিলে কেৱল তাৰ এই নামটো যাবি এই গ্ৰেপ্তাৰ আহিব পুলিচৰ লাঠিটো বাঢ়িব তাৰপিছত জেলৰ ভাত নক'ব মোৰ দেউতা তেনেকৈ নক'ব মোক খোজ লাগে মাজনী এই অনিলেতো গাড়ী চুৰ কৰি হাৰিয়ে গৈছে পিছে কি হ'ব এই অজয়েহে তাক ধৰাই দিলে কোনো ধৰণৰ অন্য দুটা খৰচ কৰিব নোৱাৰে আৰু সেইটো কথা দৰকাৰ আপুনি জনাটো আৰু এই আত্মীয় ঘৰৰ বদনাম আনি নিজৰ যশস্যা একদম হাজিৰ কৰাটো কিন্তু এই সম্বন্ধৰ মাজত ভাঙোন এটা আহে এই কথাটো অজয় জনা দৰকাৰ আছে আপুনি এতিয়া চব বাদ দিয়াচোন মইতো তাকে এই আজে মাজে কথা চুমাই থাকি লাভ নাই এই অনিলক কেনেকৈ মুকলি কৰি আনিব পাৰি তাৰহে চিন্তা কৰক এই নৰেশ্বৰ নাই নেকি মাজনী অনিলক আজি ঘৰত হাজিৰ কৰা দেউতা হয় নেকি কথাটো জনা হ'লে মোৰো কোনোবাহেঁতেন নহয় এই অজয় বা গৈছেনে নাই খবৰটো ল'বলৈ মই আজি গেৰেজলৈ গৈছিলোঁ কিন্তু অজয় তাত আজি গেৰেজলৈও অহা নাই তেওঁৰ অসুখ ঘৰতে সোমাই আছে অসুখ কাৰ নহয় কেৱল এনেহেন বিপদ এটা উঠি এপাক মাৰিবলৈ নোৱাৰে মই অলপ আগুৱাই যাওঁ দেউতা দেউতা তাক
মোৰ লগতে আছে তাৰ অসুখ তথাপিও কি জিৰণি লোৱা নাই দিনৰ ওচৰত গৈ লৰা ঢকৰা কৰিয়ে আছে ইজনে সিজনক কি গৈ লগ ধৰিছে নহ'লে আজি কথাখিনি অলপ ভাল অলপ শুনি লওক ওপৰতে কেটেক কেটেক কৰি নাথাক এই সন্তান দি পঠাই গ'লে মাক দেউতাকৰ বৰ কষ্ট অনিল ঠিকে আছে নহয় তোকো ঠিকে লাগিব গাঁও মোৰ একেবাৰে উপুহি আছে পুলিচ থাকোঁতে ঘৰটো মাৰিছে দুখ হৈছে মাৰধৰ কৰক আপত্তি নাই কিন্তু আপত্তি অনিলে ক'লে কালিৰে পৰা একো খাবলৈ নিদিওঁ মাজুলী বৰ ভোক লাগিছে মাজুলী কাছাৰীত উপস্থিত থকা সকলো মানুহে মুখত চাই চাই চিঞৰি চিঞৰি কৈছে কেইজন ডকাইতৰ দেউতাক কৈছে উজাই গাড়ী কৰি দে উঠিলে মাজনী মৰি যোৱা হয় ভাৰতী মাজনী মৰি যোৱা হয় অকলেই কি সম্পত্তি অধিকাৰী হবা নাই পাহৰা সৰুতে যেনেকৈ তোমাৰ স্বামী আন কাৰোবাৰ সন্তান সৰু ভাই কাৰোবাৰ দাদা আৰু তুমি তোমাৰ স্বামীৰ পৰা যি ধৰণে আশা কৰা আন সকলোৱেও কৰে সেই কথাটো তুমিও মনত ৰখাটো উচিত তুমি তাৰমানে মোক হেৰা তোমাৰ আগতে নিৰৱৰ নিৰৱৰ কিমান অপমান কৰিছে তোমাৰ তুমি কিমান কি হৈ গৈ আছা কিমান লুকুৱাই দিলা নিৰৱ তই ইয়াৰ পৰা কৰি যা কিয় কৰোঁ মই ইয়াত থকা অধিকাৰখিনি তুমি কাহিনী বা নেকি কাহিনী নীৰৱে তোৰ মুখখন বাঢ়ি গৈছে মই খুব অধৈৰ্য হৈ পৰিছো তুমিতো এতিয়া ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই হোৱা হ'লে কেতিয়াবাই বাহিৰ কৰি গতিয়াই দিলেহেঁতেন আৰু আন কোনোবা স্বামী হোৱা হ'লে ঘৈণীয়েকৰ পিছলৈ ভুল গৈ ঘৰখন ঠাণ্ডা নকৰিলেহেঁতেন তই কথাখিনি মোকে কৈছ নেকি তোমাকে কৈছো কৰোঁতা তোমাক কৈছো তুমি নবৌৰ কথা মতে উঠা বহা কৰা নবৌৱে কোৱা প্ৰতিটো কথাকে বিশ্বাস কৰি তুমি বহুত বেয়া ব্যৱহাৰ কৰা তুমি ডাঙৰ দাইলত সমানে সমানে তৰ্ক কৰা অথচ সেইজন ডাঙৰ দাই ঘৰখনৰ বাবে কি কৰা নাই তোমাৰ বাবে কি কৰা নাই কিন্তু তুমি বিয়াৰ পিছত সলনিকৈ গলা সকলো তুমি পাহৰি গলা তুমি নিমখ কায়াম হয় তুমি অকৃতজ্ঞ হয় অপবিচাৰ হয় ওলাই যা এই ঘৰৰ পৰা তই ওলাই যা নহ'লে তোক মই কি হৈছে তোৰ দিগন্ত তই ইমান উত্তেজিত হৈছে কিয় নীৰৱ আসল কথাটো কি ভাঙি পাতি নকওঁ কিয় কোন ৰে অলপ আগতে দেখোন আপোনাৰ বুকি আছিল মনখন এতিয়া চৰ খাই ঠাণ্ডা হৈ গ'লা নহয় কি ক'লে মা মনে মনে থাকি মোৰ
কথাবোৰ সকলোকে স্পষ্টভাৱে কৈ নিদিয়া কিয়? মই তোমাক কাবৌ কৰিছো বোৱাৰী, জ্বলা জুইত আৰু ঘিউ নাঢালিবা। বোৱাৰীয়ে ঘিউ ঢলা নাই কৰলা, ঘিউ ঢালিছে তোমাৰ জীয়েৰ আৰু পুতেৰাই। বোৱাৰী প্ৰতিটো কথাতে সিহঁতে মুখে মুখে তৰ্ক কৰে, ব্যক্তিগত কৰি দিছে। আপুনিও তেনেকে ক'লে? সিহঁতৰ মই মতাই সভাকে মোক ক'বলৈ বাধ্য কৰায়। চোৱা, বোৱাৰী আলাপত ডাঙৰ দীঘলৰ ছোৱালী, অভাৱ অনাটন কি একো বুজি নাপায়। আৰু সেইজনী ছোৱালী এইখন ঘৰলৈ আহি বাপেকৰ ঘৰত পোৱাখিনি যদি কিবা পাবলৈ বিচাৰে, তাত তেওঁৰ ভুল কি? আৰু সিহঁতে তেওঁৰ প্ৰতিটো কথাটো কিয় তৰ্ক কৰিব? দেউতা, তুমি মিছাকৈ অভিযোগ কৰিছা দেউতা? মিছা নহয়। সকলো মিছা অভিযোগ নহয়, সঁচা মিছা বিচাৰ নকৰি এক পক্ষৰ সমৰ্থন কৰি তুমি অন্য পক্ষৰ অন্যায় কৰিছা দেউতা। কিন্তু দেউতাৰ ন্যায় অন্যায় বিচাৰ কৰিবলৈ তুমি সাহস পালি ক'ত? কোনে দিলে এই সাহস? কোনে আৰু দিব মা? নিশ্চয় দাদাই দিছে। বোৱাৰী, তুমি আগৰ যিমানৰ বুলি ভাবিছা সি তাতকৈ বহু ওপৰত। কিন্তু মা, হ'ব বোৱাৰী, মই তোমাৰ লগত তৰ্ক কৰিব বিচৰা নাই। আজিৰ পৰা যদি ইহঁত দুইটাই তোমাৰ কথাত মাত মাতে, তোমাক যদি অপমান কৰে, তেন্তে ইহঁতৰ গালত তুমি চৰ মাৰিবা। তহঁত দুইটা ভিতৰতে যা। যা বুলি কৈছো নহয়, যা। আহিছে নেকি? এই মেটেৰিয়েলছবোৰ ঘৰৰ একাষত পৰিপাটিকৈ সজাই থবলৈ কৈছা। ইমান অধৈৰ্য হৈছে কিয়? সেইবোৰ দীঘলকৈ আনিছে। কাৰণ এইবোৰ যে আনিছে তাৰ কাৰণটো মই সুধি আছো। কাৰণটো কি? কাৰণ ঘৰটো নতুনকৈ খাটিম। নতুনকৈ মানে ক'ত? আজিৰ যুগত এনেকুৱা আওপুৰণি ঘৰত কোনোবা থাকিব পাৰে নেকি? বোৱাৰী ঠিকেই কৈছে। এই ঘৰটো যেতিয়া আওপুৰণি হৈছে, তাত নতুনকৈ বনাবৰ কাৰণে দিগন্ত যেতিয়া সমৰ্থ হৈছে, তাততো ইমান আপত্তি কিয়? কিন্তু কিবা এটা কৰাৰ আগতে ডাঙৰৰ লগত আলোচনা কৰিব প্ৰয়োজন আছিলে। তেওঁ যি কৰিব খুজিছে সকলোৰে ভালৰ অৰ্থ কেনেকৈ কৰিব খুজিছে? আটাইৰ লগত আলোচনাৰ প্ৰয়োজন মই নাভাবোঁ। ঘৰৰ মুৰব্বী হিচাপে দেউতাই যেতিয়া সন্মতি দিছে। দেউতাই সন্মতি দিছে? দেউতা কোনতই দিগন্তই ডাঙৰ চাকৰি কৰে, তাৰ এটা সমাজত ষ্টেটাছ আছে, আৰু বোৱাৰীও হ'ল এখন সম্ভ্ৰান্ত ঘৰৰ ছোৱালী। আৰু সেইবাবে তুমি অনুমতি দিছা নহয়? সেইবাবে এই ঘৰটো ভাঙি নতুনকৈ ঘৰ বান্ধিব। ইয়াত ডাঙৰ দাৰ মতামতৰ কোনো প্ৰয়োজন নাই, ডাঙৰ দাৰ লগত আলোচনা কোনো প্ৰয়োজন নাই। নাই দিগন্ত, তই এতিয়া সৰু নহয়। কিবা এটা কৰাৰ আগতে ভালমতে ভাবি চাবি। মই ভাবি চিন্তি কৈছো। তোমালোকে যদি মোৰ কথা শুনা নাই, তেনেহ'লে গৌৰৱৰ কথা মই এই ঘৰটো ভাঙি আৰু ইয়াতে নতুনকৈ ঘৰ খাটিম। কোনেও মোক বাধা দিব নোৱাৰে। কিন্তু মই বাধা দিম। ডাঙৰ দাৰ বিনা অনুমতি ইয়াত কোনোকৈ নতুন ঘৰ সাজিব নোৱাৰে। এই ঘৰত তোৰ যিমানখিনি অধিকাৰ আছে, ইয়াৰ সিমান অধিকাৰ আছে। তোৰ যিমানখিনি চৰ্ত আছে, এই নিয়মৰ যিমানেই চৰ্ত আছে, কিয় থাকিব?
এই খেলা বলতে প্রতিটি কবিতাত মই কৰা হাড় ভঙা পৰিশ্ৰমৰ বীজ কিশোৰিত হৈ আছে মোৰ শৰীৰৰ প্ৰতিটো মাংসে মিহলি হৈ আছে এইখন ঘৰত যদি কোনোবা থাকিব নোৱাৰে তেতিয়া ওলাই যাওক ওলাই যাওক কি কৰা যা এতিয়াই যা এয়া শান্তিৰ কুটিৰ মই ইয়াত অশান্তি আনিছ তই ইয়াত অশান্তি আনিছ এই মানুহ নহয় ই জানা পশু হয় Itu private chamber. Kok total mah? Bisa. Naam tu ki? Rahasia khatu. Hah? Rahasia khatu. Rahasia? এই বাহিৰতে গৈ বহি বাহিৰতে গৈ বহি থাকক ছাৰ আহিব ঠিক আছে কি নাম ক'ত থাকে কি কৰে ষ্টেচনাৰী দোকান আছে কিয় আহিছে বেমাৰ ৰাতি টোপনি নাই এই ঘৰৰ ওচৰৰ ডাক্তৰক দেখাইছিলোঁ ঔষধো বহুত খালোঁ কিন্তু কোনো কাম নহ'ল এইবাবে ভাবিলোঁ ছাৰৰ ওচৰলৈকে যাওঁ আহিম বৰ্তমান আপুনি ক'ত থিয় হৈ আছে
পৰিব আচ্ছা মানে ভৰিৰ ওপৰত থিয় দি নেকি মূৰৰ ওপৰত থিয় দি থাকিব নেকি মই আপোনাক সুধিছো আপুনি ৰুমৰ ভিতৰত আছে নে বাহিৰত আছে মই ৰুমৰ ভিতৰত তেন্তে আপুনি ভিতৰলৈ সোমাব পাৰোনে বুলি কিয় সুধিব সেইটো কথা তাৰমানে কি জানা মানে পিৰিত পাৰা আপোনাৰ কেছ অভাৱটোৰ কাৰণে এইটো যাওক বাহিৰত বহি থাকক তেন্তে ছাত্ৰ বাহিৰত চাইনবোৰ্ডত লিখা আছে ডাক্তৰ ইজ আউট ইউ উইল কাম এট 4:30 PM কিন্তু আপুনি একো বুজি নাপায় নেকি ক'লেতো বুজি পাম নহয় আপোনাক যেতিয়া মাতিম আপুনি তেতিয়া আহিব কেতিয়া মাতিবা যেতিয়া আপোনাক কাম কৰিব আচ্ছা কেতিয়া কৰিব আপোনাক কোন মইতো নাপাম কি আপুনি নাপালে নাপাম তেতিয়াহ'লে আজি যাওক আপুনি কাইলৈ আহিব মই বহুত দূৰৰ পৰা আহিছোঁ মোৰ অৱস্থাটো কিন্তু মোক পইচা আপোনাকে কৈছো গেট আউট যাওক ওলাই যাওক আপুনি কিহৰ দোকান ষ্টেচনাৰী দোকান এই জ্ঞান মানে বছৰি জামালা তাৰ মানে আপুনি চেলটেক্স নিদিয়ে এই কিন্তু চৰকাৰে কাম নহয় এই চাৰ হ'ব পকেট একাউণ্টত মাহে দক্ষিণা তাৰ মানে আপুনি দক্ষিণা দিয়ে ইয়াতো নিশ্চয় 50 টকা দিয়ক 50 টকা মানে দিবই লাগিব হয় দিয়ক এইটো লওক 24 নম্বৰ 24 নম্বৰ মইচোন নেপামগৈ আৰু কিবা এটা কৰা সেইটো পায় আৰু 20 টকা দিয়ক আৰু দিয়ক হ'ব ৰবা দেই দুই চাৰি ছয় আঠ 12 15 18 19 20 এইটো লওক আপোনাৰ এটকা বেছি আছে বেছি ন হয় এইটো লওক 2 নম্বৰ কুপন যাওক আপুনি এতিয়া কুপন হ'ব ধুনীয়া যাওক কৰিলে তুমি মোক মাতি দিবা দেই হ'ব নিশ্চয় আপুনি এতিয়া যাওক মাতিবা নিশ্চয় মই আহোঁ
স্যার ফুকন কেক দুজনমান উভতিয়ে গ'ল ঠিক আছে স্যার ফুকন নম্বৰ 1 কি হৈছে তোমাৰ বহাব মোৰ হয় ছাৰ মোৰ গুৰু নাম অজয় দেখা আপুনি পৰীক্ষা কৰিব দিছে পৰীক্ষাও কৰিলোঁ আৰু ৰিপৰ্টবোৰ আপুনি লৈ যাব দিছে লৈও আহিব ছাৰ আপুনি আজি মাতিছিলে এই গতিকে আহিব ছাৰ মোৰ মনত আছে বাৰু সেই অজয় কি কয় ছাৰ তেওঁ এটা গেৰেজ আছে ছাৰ আকালো নাই ঘৰলো নাই চলি আছে ছাৰ কিয় সুধিলে ছাৰ নাই এনেই তেওঁ বাহিৰতে আছে মাতি দিওঁ নেকি ছাৰ মই যিখিনি কম তুমি শুনিলেই হ'ব ছাৰ সকলো ৰিপৰ্ট ঠিকে আছেতো ছাৰ তেওঁ আৰোগ্য হ'বতো ছাৰ কোৱা আমি ডাক্তৰ ৰোগী চোৱা চিন্তা কৰি ৰোগ চিনাক্ত কৰি ঔষধ পাতি দিওঁ ৰোগী আৰোগ্য নিৰ্ভৰ কৰে তেওঁ মনৰ সেই গুণৰ ওপৰত আৰু সেই কিছুমান বেমাৰ হৈ গ'ল ছাৰ কওক ছাৰ তেওঁ কি বেমাৰ আছে ছাৰ মোৰ পৰা একো নোলাব ছাৰ এই সকলোবোৰ এক্সপেৰিমেণ্ট কৰি মই শেষত সিদ্ধান্তলৈ আহিলোঁ তোমাৰ এই গুৰু মানে এই অজয়ৰ কথা কৈছে কি বেমাৰ ছাৰ তেওঁ কওক ছাৰ কওক ছাৰ তেওঁৰ কি বেমাৰ আছে ছাৰ কওক তেওঁৰ সেই লিভাৰ কেঞ্চাৰ আপুনি মোক হয়তো ভালদৰে আপুনি মিছলীয়া ছাৰ আপুনি মোৰ মনৰ জোৰ ভাগিবলৈ এনেকৈ মই আপোনাৰ গুৰু ছাৰ মোৰ এখন ঘৰ আছে ছাৰ ঘৰত যদি মোৰ মা আছে ছাৰ এহাত ডেকা ভাই তেওঁলোকে মোৰ মুখলৈ
কথা আছে আপনি অলপ মতো দেৰি হৈছে তুমি তোমার পুত্র দিগন্তৰ সৈতে লগ লাগি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছা তোমাৰ মনত বলি হয় যে মই বন্ধাঘৰ ভাগিবলৈ ওলাইছে মুখী উঠাই ৰাধা ভাবিছে মই তহঁতক সাৱধান কৰি দিছো তহঁতে মোৰ বিৰুদ্ধে একো যোৱা নাপাবি নহ'লে কিন্তু সকলোকে কম তুমি মোক দেখিব নোৱাৰা তুমি মোক এই ধ্যান মই তোমাক অনুৰোধ কৰিছো তুমি
তুমি আঁতৰি যোৱা কিন্তু ঘৰৰ পৰা নহয় এইটো মোৰ ঘৰ মই একো নাজানো তুমি নাজানো বুলি ক'লে হ'ব নেকি তুমিতো তেওঁক গুৰু বুলি মাতা তেওঁ তোমাৰ লগত সকলো কথা আলোচনা কৰে বুলি তুমি ভালে মানে ঘূৰি ফুৰা অথচ তেওঁৰ কি অসুখ কাৰ লগত গৈছে কোন ডক্টৰৰ ওচৰলৈ গৈছে সেইবোৰ তুমি একোৱে নাজানা মই বাৰে বাৰে কৈছো মই একো নাজানো তেওঁ মোক একোৱে কোৱা নাই আৰু কিমান বাৰ ক'লে তোমালোকে বিশ্বাস কৰিবা তইনো ক'ত আছিলি লগ কৰিবলৈ গৈছে লগ পালি জানো পালো গেৰেজতে আছে বাকীবোৰ নাই কামো নাই মাত্ৰ অকলে কোনে বহি আছে পিছে তেওঁ মুখখন খুব মনে বৰকৈ চিনাইছে আগতে কামৰ পৰা নকয় মই ক'লো আৰু তেওঁ অৰ্থ শুনি কি কৰিলি তই মই ক'লো অজয় মই তোমাক বহুত ভুল বুজিছিলোঁ মই অৱস্থাত মাতিছিলোঁ মোক ক্ষমা কৰি দিবা আৰু মোক পাৰিলে এটা চাকৰি যোগাৰ কৰি দিবা বাইদেউ 15 দিন জেলত থাকি মোৰ উশাহ নিশাহ বন্ধ হৈ গৈছে আৰু জেলৰ পৰা ওলাই আহি মই চৰমপেট উপলব্ধি কৰিছোঁ বাইদেউ আৰু যি পথৰে মই আগবাঢ়ি জীৱনটো পাব গৈছিলোঁ সেই পথ মোক এটা জীৱন লাগিব তাত সঁচা জীৱন শুদ্ধ পথ কাম কৰি জীয়াই থকা জীৱন খুব ভাল লগ নহ'লে কেনেকৈ যাম অনেক ভাল হ'ব কৰ্ম সংস্কৃতিৰে জীয়াই দিছে কথাটো মোৰ ভোটটো ইমান আমনি লাগে কিন্তু মোৰ দুই নাও দুই ভৰি এফালে অমিনত সঁচাৰ ওপৰত ঘূৰাই পালোঁ আনফালে মোৰ বাবে এটা পাথৰ হৈ ৰ'ল অজয় যদি সঁচাকৈ অজয় কোনো দিন হেৰাই নাযায় কাৰো ওচৰত নতি স্বীকাৰ কিন্তু তই যিটোক জীৱন কৰি দিব বিচাৰিছ আচলতে সেইটো জীৱন নহয়ও মই নিজক চিনি পাওঁ শুনা তুমি নিজকে পাহৰি গৈছা পাহৰি নোযোৱা হলে এনেদৰে দিনে ৰাতিয়ে মদ খাই মাতালামি কৰি ঘূৰি নুফুৰিলা নিজক তুমি তিল তিলকৈ ধ্বংস কৰি নিদিলা মোৰ ব্যক্তিগত কথা বুজা তোমাৰ ব্যক্তিগত কথা যে 10 জনৰ ব্যক্তিগত কথা হ'ব পাৰে 10 জনকো যে ধ্বংস কৰি দিব পাৰে সেইটোকে তুমি জীৱন বুলি ভাবিলা ন ভাবিছো তাক তুমি মাত মাতিছা কিয় মাত মতা নাই তুমি শেষ হৈ গৈছা আৰু তুমি আমাকো শেষ কৰি দিছা তুমি তোমাৰ মাৰ মনত দুখ দিছা তুমি মানুহ নোহোৱা তুমি
নহয় গুৰু এতিয়া তুমি কৈছো নহয় মোৰ কথা আছে মই ক'বলৈ অনিল মোৰ ওচৰত তাৰ পৰিৱৰ্তন দেখি মই বহুত আনন্দিত হৈছোঁ তাক কোৱা চাকৰি বিচাৰিব নালাগে এই মোৰ গেৰেজটো দেখি চলাব পাৰে মই গেৰেজ টকা মাটিটো বিক্ৰী কৰোঁ কিন্তু কিয় ইমান ধুনীয়া মাটিডোখৰ তই কিয় বিক্ৰী কৰিব মেচিনৰ সা সন্তানবোৰ মই বিক্ৰী কৰিম কিন্তু অনিলক লগ পোৱাৰ পাছত মই মোৰ সিদ্ধান্ত সলনি কৰিম ঘৰৰ আগফালে 3 চনত যি কি গেৰেজটো চলাব পাৰে কিন্তু ইমান ভাল মাটিডোখৰ বিক্ৰী কিয় কৰিব খুজিছা তুমি মোক এইবোৰ প্ৰশ্ন নকৰিব কিয় নকৰি আৰে কিয় কৰিব মোৰ ব্যক্তিগত কথা কিয় আপুনি মাত মাতিব আপোনাৰ কি অধিকাৰ আছে তুমি যি ক'ব বিচাৰিছে তাক ক'বলৈ দিয়ে নিজতকৈ খুব অসুস্থ কৰিছে তোমাৰ কিছুমান আৱেগিক চিন্তাই আৱেগ উত্তেজনা কাক কয় সেইটো মই নাজানো মাত্ৰ জানো মই যি সিদ্ধান্ত লওঁ একেবাৰেই লওঁ আৰু সেই সিদ্ধান্ত মই আজীৱন বাহাল ৰাখোঁ তোমাৰ সিদ্ধান্ত যদি ভুল হয় সেই ভুলে যদি তোমাক মই আজি খামখাৰি কৈছোঁ নহয় বিজয়া তুমি ভুল কৰিছা বিজয়া ভুল যদি কৰিছোৱে তাৰ শুধৰণি উপায় আৰু নাই ভুলেই হওক বা শুদ্ধই হওক তুমি মোৰ মন আগুৰি আছা নহয় বিজয়া তুমি মোৰ কল্পনা নহয় মই তোমাক ঘৃণ কৰোঁ মই তোমাক ঘৃণ কৰোঁ
বহুতো আশাৰে সজোৱা বিচাৰি নাপালি স্বপ্ন মাথোৰ স্বপ্ন মাথোৰ জীৱনৰ